वेलकाम टू माय यूट्यूब चैनल। आपनालोके जाने जेहेतु मैं एटा ब्लग बनाओ ब्लग भिडिओ शूट करूँ। आज मैं दिनटुत बाहिरत आसिलो। मैं गम पा ना जे मोर घरत मिस्त्री अहा नाई बुली। मिस्त्री घरत जाब लागिब, एटा कथा पातिब लागिब, अहाकाली आहे ना नाई तार बारे एटा मिस्त्री घर जाब ओलाइছো। आरो चाइ लक मोर घरखन किमान लगे होइसे। एइटु चाওক घरटु इखिनि लगे होइसे आरो एइ खुटागिला ढालाई बाकी आछे। एइटु खुटा ढालाई आछे, एइटु खुटा ढालाई आछे, अलप काम बाकी आछे। मिस्त्रीर ओसर जाब लागबो। बोलक आमी मिस्त्रीर ओसर जाऊ। जेहेतु साइकेलर दरकार, साइकेल लई जाब लागबो। कोनटो साइकेल लई जाम, दुटा मान आछे मोर साइकेल। এইখন আছে, এইখন নলও, সৰু সাইকেলখন লৈ যাম। সাইকেল এইখন সাইকেল লৈ যাওঁ। তে সাইকেল ললো, সাইকেল লৈ কিনি ওলালো আৰু গামছা পিন্ধি। এই চাওক গামছা, গামছা পিন্ধি ওলাইছো। আৰু এতিয়া দূৰ আছে অলপ মিস্ত্ৰী ঘৰটো। বলক এতিয়া মিস্ত্ৰী ঘৰত এতিয়া যাওঁ। এতিয়া মিস্ত্ৰীৰ ঘৰত, এতিয়া মিস্ত্ৰীৰ ঘৰত আহি পালো। বলক এতিয়া মিস্ত্ৰীক চাওঁ ক'ত আছে। সাইকেলখন ইয়াত থাকিল। ঘৰত আছে না? আছে দেখোন আমাৰ মিস্ত্ৰী। আমাৰ মিস্ত্ৰী আমি আহিলো। কি চাহ তাহ বনাই আছে নেকি আমাৰ কাৰণে? আচ্ছা, মানে আপোনাৰ তাত আহিছিলোঁ, অলপ বিশেষ কাম আছিল। মই যেহেতু দিনটো ঘৰত নাছিলোঁ, আপোনাক লগ ধৰিব আহিছোঁ। এতিয়া আপোনাৰ সময় আছে ন? ঠিক আছে, আমি পিছত আচ্ছা ঠিক আছে। তো মিস্ত্ৰীৰ ঘৰত আহি পালোঁ, মনটো ভাল লাগিছে। মিস্ত্ৰীক লগ পাইছোঁ, আপোনালোকে চাইছে। এই আমাৰ মিস্ত্ৰী দা মোৰ কাৰণে চাহ বনাই আছে। অলৰেডি আগৰ পৰাই বনাই আছিল, মই আহি পালোঁ যিহেতু এতিয়া স্পেচিয়েল অলপ বনাব। তেওঁৰ ফেমিলি বুলি ঘৰত নাই। বলক এতিয়া আলোচনাটো কৰিম। আলোচনা কৰাৰ পিছত কি সিদ্ধান্ত হয় আমি দুটাই এতিয়া যাওঁ। বলক সিও চাহটো বনাই লওক, আমি চাহটো খাই লওঁ। তাৰপিছত চাহ দিছে, এতিয়া চাহটো খাই লওঁ। খাই কিনি এই আমাৰ মিস্ত্ৰীৰে চাহ খাই আছে, যিহেতু নিজে বনাইছে চাহ। আপোনালোকেও খাওক, আমি চাহ খাই আছোঁ। বিয়া চিয়া পাতা নাই, তাৰ কাৰণে নিজে বনাব লগা হৈছে। একো নহয়, অহা বছৰ বিয়া পাতাই দিম ন। এইখিনিয়ে সমাপ্ত দিলোঁ। আৰু নেক্সট ভিডিঅ' আৰু মোৰ ব্লগটো যদি ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সৰুকৈ এটা কমেণ্ট দি দিব মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে আৰু মিস্ত্ৰী কিহৰ কাৰণে যোৱা নাই। এটা সৰু এটা কমেণ্ট কৰি দিব আপোনালোকে। গুড নাইট।